এটা নেক্সট কমেণ্ট কৰিব আমাৰ অনামিকাই। নেক্সট কমেণ্ট কি আছে? মিণ্টু দাৰ গাৰ্লফ্ৰেণ্ড আছেনে? এয়া অৰ্পণে কি পঢ়িব? জিয়ান 8882 এটা কমেন্ট কৰিছে, ছোৱালীৰ লগত ৰিলছ বনাওতে লাজ নালাগে নেকি? তুমি লাষ্ট বিছনাত কেতিয়া মুতিছিলা? লাষ্ট মই এইটো মনত নাই। মই কৈ দিম ক'ত? হা? কৈ দিম নি? ক'ত? নকওঁ দে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল এম্প্ৰিকেশ্যন। আজি সকলো প্ৰশ্ন আৰু উত্তৰ মই লৈ আহিছোঁ, আৰু কাৰোবাৰ নাম হয়তো ল'ব মানে নোৱাৰিম চাগে, বহুত কুৱেশ্যন আহিছে কাৰণে। তাৰ বাবে মই একেবাৰে চৰি দুখিত। এতিয়া মই সকলোৰে প্ৰশ্ন পঢ়িব চেষ্টা কৰিম। বনশ্ৰী নাথ 9872 কুৱেশ্যন কৰিছে যে প্ৰথম কথা আপোনাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে, তাৰ বাবে থেংক ইউ। 2 নম্বৰ কৈছে যে আপোনাৰ যে ইনষ্টাগ্ৰামত আপোনাৰ নামৰ পিছফালে ডান্সাৰ বুলি আছে, আপুনি ডান্স কৰি বহুত ভাল পায় নেকি? হয়, মই নিশ্চয় ভাল পাওঁ। তাৰপিছত আপুনি কিমানলৈ পঢ়িছে? মই পঢ়ি আছোঁ, মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। আৰু 4 নম্বৰ কুৱেশ্যনটো উঠিছে, আপুনি গুৱাহাটীত কেতিয়াৰ পৰা থাকিব লৈছিল? মই ইয়াৰ পৰা SLC এক্সাম দি মানে গুৱাহাটীলৈ গুচি গ'লোঁ 2016। অঁ 16ত গৈছোঁ। তাৰপিছত আপুনি ভিডিঅ' বনোৱাৰ বাহিৰে আৰু কিবা কাম কৰেনে? নকৰোঁ, অনলি ভিডিঅ'। আশা কৰোঁ আপুনি মই কৰা প্ৰশ্নৰ উত্তৰ দিয়ে। লভ ফ্ৰম ৰঙিয়া। থেংক ইউ ছ' মাছ বনশ্ৰী নাথলৈ। এতিয়া নেক্সট কমেণ্ট পঢ়িব ৰুবুলে। কি আছে? গগৈটোৱে কৈছে, আপোনাৰ ফুল নামটো কি? মিণ্টু বৰা। আপুনি কোন ক্লাছলৈকে পঢ়িলে? গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ চৰকফলা গোহাঁই গাঁও। বিয়া কেতিয়া পাতিব? 30 চনত। এতিয়া অৰ্পণে কমেণ্ট এটা পঢ়িব, আপোনালোকে চাই লওক। এয়া অৰ্পণে কি পঢ়িব? জিয়ান 8882 এটা কমেন্ট কৰিছে, ছোৱালীৰ লগত ৰিলছ বনাওতে লাজ নালাগে নেকি? লাষ্ট মানে আমাৰ সেইটো হেৰিয়ে ন, তো তাত মানে লাজ লাগিবলগীয়া একো অপশ্যন নাই। মই এক্টিঙৰ ক্ষেত্ৰত লাজ নকৰোঁ কাৰণে ছোৱালীৰ লগত লাজ নকৰোঁ। মোৰ ছোৱালীৰ লগত ভিডিঅ' বনাওঁতে লাজ নালাগে। নেক্সট কুৱেশ্যন কৰিছে অৰ্পিতে। প্ৰথমটো কুৱেশ্যন কৰিছে যে তোমাৰ SLC আৰু HS-ৰ পাৰ্চেণ্টেজ। মোৰ মেট্ৰিক পৰীক্ষাত আছিলে 69, মানে 70 আৰু অকণমান কাৰণে। তাৰপিছত HS-ত আছিলে 75, যেনে তেনে আৰু ভাল। তাৰপিছত ছেকেণ্ড কৈছে GF আছেনে নাই? ঘৰত কোন কোন আছে? মা, দেউতা, দাদা, বৌ, ভতিজা আৰু বা। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো উঠিছে যে ইউটিউবৰ পৰা কিমান ইনকাম কৰা মান্থলি ইনকাম কিমান কৰোঁ বাৰু? 20-30 লাখ নহয়, বেছি নহয়। এই নহয়, এইটো ইনকামৰ কথাটো মানে বহা আৰু ক্ষমা হৈ থাকে মানে কিবা এটা আহে বুলি কৈ কিবা এটা আহে, ভালকৈ আহে অহাটো। কিহৰ ফুল বটল এটা আহে কৈ ফুল বটল নহয় ৰ। নেক্সট কুৱেশ্যন কৰিছে যে ফেক্টো ব্লাষ্টাৰ। ইউটিউবৰ জাৰ্ণিটোৰ ষ্টাৰ্ট কেনেকৈ হৈছিল? ইউটিউবৰ জাৰ্ণিটো বহুত দীঘলীয়া প্ৰচেছ। আমাৰ গৌতম, ৰুবুল, এইফালে কেমেৰা পাৰ্চন মৃদুল, আমি 4টা আছিলোঁ টোটেল ন। আমি য'ত ত'ত ভিডিঅ'খন কভাৰ ভিডিঅ'খন বনাই থাকোঁ, মানে লকডাউন আছিলে। প্ৰথমতে আমি কোম্পানীত কাম এটা কৰি আছিলোঁ, কামটো কৰি মানে সেই লকডাউন দি দিলে। এতিয়া খাবলৈতো কিবা এটা লাগিব, ঘৰলৈ গুচি আহিলোঁ। তাৰপিছত ভাবিলোঁ যে ভিডিঅ' চিডিঅ' খুব মানে মানুহে কভাৰ ভিডিঅ'বিলাক বনাই থাকে, আমিও বনাওঁ। তেনেকৈ ভাবি মানে মই জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ ইউটিউবত। কিন্তু দুখৰ খবৰ এইটোৱে যে আমাৰ ইউটিউব চেনেলটো ষ্ট্ৰাইক মাৰি উৰুৱাই দিলে। নেক্সট কুৱেশ্যন কোনে কৈছে? প্ৰিয়া গেমিং। কি বুলি কৈছে? তুমি কেতিয়াবা ছোৱালী প্ৰপ'জ কৰি পাইছানে? পাইছে নে বাৰু? সেইটো তুমি জানিবা এতিয়া। ছোৱালী প্ৰপ'জ কৰি পাইছোঁ। মই তাইক প্ৰথম শ্ৰেণীৰ পৰা ভাল পাওঁ নেকি? কাক ভাল পাওঁ শ্ৰেণীৰ পৰা? নহয়, প্ৰথম শ্ৰেণীৰ কথা নাজানো। এই কোনটো? আগতে কোনোবা আছিলে যে, কোন? নাম মেনশ্যন নকৰিবি আকৌ, এই হেৰি চালে বেয়া হ'ব ন। এই পিনে আকৌ এম স্কুলত থাকোঁতে যে এনেই হিলছটো দে, গাঁওখন নাম হিলছটো দে। সৌ কথা পিনে যে এই ছোৱালীজনী কিমান? মই আছিলোঁ কিমানত? 7ত নে 8ত? তাই তৃতীয়ত। এইটোৱে মোৰ প্ৰথম প্ৰেম। তাই পঢ়িছিলে 3য় শ্ৰেণীত। আৰু সৰু কথা বুলি ক'লে ভুল হ'ব, কাট কৰিম দেই। তাৰপিছত নাই গম নাপায় কাক ভাল পাইছিলে, কেনেকৈ গম নাপায়। তাই কিন্তু 3য়ত পঢ়ি আছিলে, মই তেতিয়া 7 নে 8ত পঢ়িছিলোঁ। সেইটোৱে মোৰ প্ৰথম। আৰু তাইক মানে একদম মনৰ পৰা খুব ভাল পাইছিলোঁ। সদায় চাবলৈ যাম, টিউশ্যনো লগত কৰোঁ। তাইও মোক চাই কিন্তু দেই। এতিয়া মই লগৰকেইটাক মই কুৱেশ্যন কৰিম, আপোনালোকৰ মোলৈ কি প্ৰশ্ন কৰিব? মই হা? ভাবি লওঁ অকণমান টাইম চিন্তা কৰিম। তোৰ বেকআপটো হৈছিলে নাই বাৰু জীৱনত? জীৱনত
ব্ৰেকআপ এইটো কথা আপুনি কেমেৰা ধৰক প্ৰথম প্ৰেম সদায় বিফল হ'ব লাগে। মই প্ৰথম প্ৰেম কৰোঁতে মানে ছোৱালীজনী আছিলে, মই 4 বছৰ দিন ভাল পাইছিলোঁ, কিন্তু সৰস্বতী পূজাৰ দিনা হেঞ্চৰ পুখুৰী হাইস্কুলৰ মুখৰ আগত মোৰ ব্ৰেকআপ হৈছিলে। আপুনি আছিলে? মই আছিলোঁ। প্ৰথম প্ৰেম সদায় বিফল হ'ব লাগে, মানে বহুত শিক্ষা পোৱা যায়। সেইটো কাৰণে মই এতিয়া মানে প্ৰেম বিফল হোৱাৰ কাৰণেহে মই এই ভিডিঅ' কামত লাইনত আহিছিলোঁ। আজি সঁচা এটা কৈছোঁ দেই, নহ'লেতো বিয়াটো হৈ গ'ল। নহ'লে বিয়া চিয়া পাতি মই সৰু বেংগলোৰত কাম কৰিলোঁ, নলাই নাথুঙে কাম কৰিলোঁ। নেক্সট কুৱেশ্যন হৈছে ৰীণা বৰা, তোমাৰ লাইফৰ আটাইতকৈ হেপী মমেণ্ট কি হয় এণ্ড তুমি কেনেকৈ এইটো কেৰিয়াৰ বাছি লৈছিলা আৰু তুমি কিবা পঢ়ি আছা নেকি? লভ ফ্ৰম শিৱসাগৰ ৰিপ্লাই দিবা। মোৰ লাইফৰ আটাইতকৈ হেপী মমেণ্ট হৈছে, আটাইতকৈ বুলি কোনো কথা নাই, মই যদি কাৰোবাক যদি সহায় কৰিব পাৰোঁ সেইটোৱে মোৰ আটাইতকৈ হেপী মমেণ্ট, মানে সুখী অনুভৱ কৰোঁ। তুমি কেনেকৈ এইটো কেৰিয়াৰ বাছি লৈছিলা? প্ৰথমতে মই বাছি লোৱা নাছিলোঁ, ঘৰত মানে বহুত হেৰি কৰি থাকে, চাকৰিৰ পাছত মই ভাবিলোঁ যে এইটোত মই ফ'কাছ কৰিব পাৰিম আৰু এইটোত মই পেছাৰ হিচাপে ল'ম, আৰু এইটো মই একদম এতিয়া পেচন বা পেছাৰ হিচাপে লৈছোঁ। ইক্ৰাম ফাৰানে সুধিছে যে প্ৰশ্নটো হ'ল, ঘৰৰ পৰা মনে মনে কেতিয়াবা 2-5 টকা চুৰ কৰি পাইছানে মিণ্টু? ঘৰৰ পৰা চুৰ কৰি পোৱা নাই, মই দোকানৰ পৰা চুৰ কৰি আনিছিলোঁ। মানে আমাৰ হেঞ্চৰ পুখুৰীত কি ভাইচন দোকান ন, ভাইচন দোকান বুলি কয়। দেৱজিত আৰু মোৰ বৰ্তা পুতেক আছিলে, আমি কিবা হজমলাই গোটেই পেকেট গালেই লৈছিলোঁ, ধৰা পৰিলোঁ। তাৰপিছত ৰুবুলৰ বমাইকে আমাক খুব মাৰিলে। এতিয়া নেক্সট কমেণ্ট কৰিব আমাৰ অনামিকাই। নেক্সট কমেণ্ট কি আছে? মিণ্টু দাৰ গাৰ্লফ্ৰেণ্ড আছেনে? मेरे को जाना पड़ेगा, मेरे को जाना पड़ेगा, मेरे को जाना पड़ेगा। এইটো নেক্সট ভিডিঅ'ত মই আপডেট দিম, ঠিক আছে? একচন নেক্সট কুৱেশ্যন সুধিছে যে SR পডকাষ্ট, মিণ্টু আমাৰ SR ভিলেজ পডকাষ্ট চেনেলটো তোমাৰ লগত পডকাষ্ট কৰিব বিচাৰোঁ, আৰু তোমাৰ PKB অৰ্পণৰ ৰিলেশ্যন কেনেকৈ হৈছিল? এডুকেশ্যন কোৱালিফিকেশ্যন কিমান? 3জনৰ। ভাল ইউটিউবাৰ হ'বলৈ হ'লে কি কি কৰিব লাগিব? ভাল এডভাইচ দিবা, থেংক ইউ, লভ ফ্ৰম মৰিগাঁও। একদম ধুনীয়া কুৱেশ্যন সুধিছে। প্ৰথমতে সুধিছে যে আৰু তোমাৰ PKB আৰু অৰ্পণৰ লগত ৰিলেশ্যনটো কেনেকৈ হৈছিল? PKBৰ লগত মই যেতিয়া গুৱাহাটীত আছিলোঁ, তেতিয়া মানে PKB আমাৰ ৰুমত এডিট কৰিব লাগিছিলে। তেতিয়া মানে তাক মানে মই JCB লগত ভিডিঅ' বনাই দেখি থাকোঁ। মই ভাবিলোঁ ইয়াকতো ক'ৰবাত দেখিছোঁ লাগিছে। তেতিয়া মানে প্ৰথম চিনাকি তাৰ লগত তেনেকৈ। তাৰপিছত সি মোৰ লগত শ্বৰ্ট ফিল্ম কৰিব লাগিছিলে, সেই শ্বৰ্ট ফিল্মখন আজিলৈকে হৈ নুঠিলে, সেইখন গ'ল। তাৰ লগত তেনেকৈ প্ৰথম চিনাকি। আৰু অৰ্পণৰ লগত মোক অ'কে মানুহে লগ কৰাই দিছিলে বাৰ্থডে দিনা, কিন্তু অৰ্পণৰ বাৰ্থডে মই সেইদিনা খাব যোৱা নাছিলোঁ। প্ৰথম চিনাকি মানে লাজ লাগে বুলি নহয় আৰু, চিনি নাপাওঁ ভালকৈ, চিনি পাওঁ ভিডিঅ' চাওঁ, ইভাগে মানে ভাল ৰিলেশ্যন নহয় মানে। তাৰপাছত আমি দুজন ভাল বন্ধু হৈ গ'লোঁ, এতিয়া আৰু বেছি ভাল। তাক বিয়া পঠাই দিলোঁ। তাৰপিছত ভাল ইউটিউবাৰ হ'বলৈ হ'লে কি কি কৰিব লাগিব? মই নিজকে ভাল বুলি নকওঁ আৰু, ভাল কণ্টেণ্ট আৰু ভাল যিকোনো এটা বস্তু বনালে মানে, বিষয়বস্তু বনালে মানে ভালকৈ উপস্থাপন কৰিব পৰাটোৱে এইটো আমাৰ উত্তম বুলি ভাবোঁ ভিডিঅ' বনোৱাত। তুমি সেনেকৈ বনাই যোৱা আৰু শ্বৰ্টছবিলাক খুব দি থাকিবা, সোনকালে গ্ৰ' হয়। লং ভিডিঅ' দিবলৈ চেষ্টা কৰিবা আৰু বেছি গ্ৰ' হ'ব। ইমানেই আৰু, ভাল কণ্টেণ্ট বনালে মানুহে চাব বিচাৰে ন। আজিকালিতো লিপচিং ইমান নচলে গানত। কিবা এটা যদি নিজে ক্ৰিয়েটিভিটি কৰি দেখুৱাব পাৰা, তেতিয়াহে তোমাৰ চেনেলটো গ্ৰ' হ'ব। তুমি লোকক শ্বেয়াৰ কৰি থাকিব নালাগে। তাৰ নেক্সট কুৱেশ্যন সুধিছে নৱদাসে সুধিছে যে তোমাৰ GF আছে নেকি ক'বা? তোমাক ঘৰৰ মানুহে ছাপোৰ্ট কৰে নে নকৰে? তুমি ক'ৰ পৰা ফাৰ্ষ্ট ভিডিঅ' আৰম্ভ কৰিছিলা? তুমি ৰিপ্লাই দিবা বুলি আশা ৰাখিলোঁ। থেংক ইউ নৱদাস। তোমাৰ GF আছে নেকি? জানো, চাব লাগিব, সুধিব লাগিব। তাৰপিছত তোমাৰ ঘৰৰ মানুহে ছাপোৰ্ট কৰে নে নকৰে? ঘৰৰ পৰা মোক এতিয়া ছাপোৰ্ট কৰে। প্ৰথমতে কৰা নাছিল, কি কাৰণে? মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে মই ভিডিঅ' কৰাটো ইমান মানে ছাপোৰ্ট কৰা নাছিলে। মানে পঢ়ি শুনি মানে এইটোহে কাম কৰিলি নেকি এনেকৈ ভাবি মানে পইচা নাপাওঁ ন। এতিয়া পইচা পাওঁ বুলি ঘৰত ছাপোৰ্ট কৰে বুলি ক'লে ভুল হ'ব। মাহেঁতো ভাল পায় আৰু কিবা এটা মাহেঁতক দিব পাৰিছোঁ, এইটো কাৰণেও ভাল পায়। ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ আৰু নেক্সট বেলেগ এটা আহি আছে ইউনিক কণ্টেণ্ট। বিহু বুলি এটা কণ্টেণ্ট বনাওঁ, আপোনালোকে চাব। মোৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিব। থেংক ইউ।